হে তেৰে টিভিটো চাই আছো কোনে ফোন কৰিলেও টিভি চাই থকাও শান্তি নাই এনি টাইম ফোন কৰি থাকে হা কোৱা কি হ'ল কিয় ফোন কৰিছা তুমি ক'ত আছা মোকচোন নকলাই তুমি তাত আহিছো বুলি তাৰপৰা আহিলে ফোন কৰিলে জানো মই এতিয়া তৎক্ষণাতে যাব পাৰোঁ তুমি তাতে থাকা মই গৈ আছোঁ অতি সোনকালে গৈ আছোঁ তুমি এইখিনিতে ৰৈ থাকা য'ত আছা খালি লোকেশ্যনটো মোলৈ চেণ্ড কৰি দিবা এইজনীৰ লগত চুৰকৈ মিলোতে নিজকে চুৰ যেন লগা হৈছে এই পাগল চলবৰ পৰা শান্তি নাই মই আজি ক'লোৱে লগ কৰিম বুলি সি আকৌ টিভি চাই বহি আছে মাথা গৰমটো পাখণ্ডিজনী বহি আছে চা ইমান দেৰি লাগেনে তুমি ইয়ালৈ আহোঁতে মোৰ এইখিনিত বহি থকা 1 ঘণ্টাৰ ওপৰত হ'ল ইমান দেৰি লাগে জান মই মানে গা পা ধুই গৈ ওলাই গৈ আহোঁতে দেৰি হ'ল মই টিভি চাই শুই আছিলোঁ এইটো তোমাৰ গা ধোৱা ৰূপ চি গা নুধুলে চাগে আৰু কিমান খেষ্টা যেন লাগিব মোক চাবলৈ কাৰণে ঘৰত ল'ৰাৰ কথা কৈ আছে আৰু তোমাৰ এই হুলিয়াত দেখি মই ঘৰৰ মানুহক কম কেনেকৈ আৰু তোমাৰ কাপোৰ নাই নে একেযোৰ কাপোৰকে পিন্ধি পেলাই ঘূৰি ফুৰা চুলি চোৱা পেণ্ট চোৱা চোলা চোৱা কমচে কম ভাল কাপোৰ এটাতো পিন্ধি পেলাই আহিবলৈ পাৰা আৰু মোক চোৱাচোন তোমাৰ লগত নিজকে তুলনা এবাৰ কৰি চোৱা আৰু মই তোমাক আজি কৈছোঁ নিজৰ ড্ৰেছ চেঞ্জ কৰা কাইলৈ আমাৰ ঘৰলৈ আহিবা এতিয়া মই যাওঁ সেই পাখণ্ডিজনীৰ পৰা হৈছে মোৰ লাইফ বৰবাদ এতিয়া বাৰু মই কি কৰোঁ হাই বিধি কাইলৈহে দেখা যাব আৰু কি হয় যা যি হয় হৈ থাকিব এতিয়া মই ঘৰলৈ যামগৈ